আপোনালোকে শুনিবলৈ গৈ আছে বন্দনা দত্ত মজুমদাৰৰ কবিতা ছাঁ। মই ৰৈ থাকোঁ এটি পানী পিয়া চৰাই হৈ, ওঠত লৈ এজলুকা নিস্তব্ধতা। তুমি আহিলেই ভাঙি পৰে ৰুদ্ধশ্বাসৰ নিষেধাজ্ঞা। মোৰ বুকুত বিয়পে আম ফুলৰ গোন্ধ। তুমি আহিলেই মই মোৰ ছাঁটোক দেখোঁ, যেন পিঠিত লৈ বহি আছে উমাল ৰ'দ এজাক। অথচ তুমি গুচি যোৱাৰ পৰত মই দেখোঁ তোমাৰ সৈতে দীঘল হৈ গৈ আছে দুটি ছাঁ। সিমান দীঘল যিমান দীঘল তোমাৰ পৰা মোৰ বাট। মোৰ ছাঁটোক মোক উভতাই দিবলৈ তুমি আকৌ কেতিয়া আহিবা? ইমান অকলশৰীয়া হৈ কোনে বাৰু থাকিব পাৰে কোৱা?